শিৱসাগৰৰ বাৰোৱাৰী দুৰ্গা পূজাই ভৰি দিলে ৮৯ বছৰত। KPM চাৰিআলিৰ পুথিভঁৰাল প্ৰাংগণত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা দুৰ্গা পূজাৰ ২০২২ বৰ্ষৰ পূজা মণ্ডপে এতিয়া আকৰ্ষণ কৰিছে ৰাইজক। মূল মণ্ডপটো বাঁহৰ ধাৰেৰে সজোৱাৰ লগতে বেৰসমূহত লগোৱা হৈছে বিভিন্ন ধৰণৰ মুখা। আনহাতে মুখ্য দ্বাৰৰ সন্মুখ ভাগত লগোৱা হৈছে ২০ ফুট দৈৰ্ঘ্যৰ ৰাৱণৰ মুখা। এই ৰাৱণৰ মুখাই আকৰ্ষণ কৰিছে পূজা মণ্ডপলৈ অহা ৰাইজক। এই মুখাসমূহ নিৰ্মাণ কৰিছে চিত্ৰ তথা ভাস্কৰ্য শিল্পী সুজিত বৰুৱাই।